Hello everyone, welcome back to my YouTube channel. সকলোলৈকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আমি দুইজনে ওলাইছো এয়া বগা পিন্ধি লৈছো আৰু কি কয় এইটো এয়া লৈ লৈছো আৰু গম পাইছে আজি সোমবাৰ হেতু কাৰণে কি কয় মন্দিৰ যাম শিৱ মন্দিৰ যাম বুলি ৰখি একদিন পাতিয়ে আছিলো হেতু কাৰণে আজি সোমবাৰ যেহেতু মানে গৈ আহোঁ আপোনালোকক দেখাই আছোঁ আৰু সেয়াই চাই থাকিব সকলোৱে মন্দিৰ ভাগ আমাৰ লখিমপুৰৰ মন্দিৰ ভাগ লাগে পাই গ'লোহি আমি এতিয়া মন্দিৰ ভাগ আৰু এয়া দোকান ৰখাই গৈছে দুটা খুলি আমাৰ মিষ্টাৰ দুটা খুলি লোৱা জলদি চাকি জ্বলোৱা হৈ গ'ল আমাৰ দুইজনৰে আৰু এতিয়া দেখাই আছোঁ পিছৰখিনি কি কৰোঁ আৰু এনেদৰে আমাৰ হৈ গ'ল চাকি জ্বলোৱা আৰু ইয়াত আমি মন্দিৰ ভাগৰ ওচৰত আছোঁহি এয়া হৈছে মেইন মন্দিৰ ভাগৰ ভিতৰ ভাগ আৰু ইয়াতে সকলোৱে পূজা অৰ্চনা কৰেহি পানী গাখীৰ এনেদৰে দিয়েহি এয়া বুট কাঁচা প্ৰসাদ দিছিলে আৰু এয়া তাত কেইটামান খাই ল'লোঁ আৰু আপোনালোকক দেখাই দিছোঁ কেনেদৰে পূজা অৰ্চনা কৰে মানুহবোৰে আহি ইয়াত আৰু এনেদৰে ময়ো পানী অলপ দি তিনিবাৰকৈ এনেদৰে পানী দি সেৱা কৰিলোঁ কিবা কয় ইমান ভালদৰে নাজানো গতিকে কিছুমানে গাখীৰো ঢালেহি আৰু মই পানী ঢালিলোঁ এনেদৰে এয়া হৈ গ'ল আমাৰ কামখিনি কৰি আৰু এতিয়া অলপ দেখাই দিছোঁ ভিতৰ ভাগ এনেদৰে আছে আৰু ভিতৰতো ইয়াতে মানুহে পূজা এইটো মানুহ হৈছে আজি বেছি মানুহ নাই গতিকে আৰু হয় বহুত মানুহ হয় আমি এনেদৰে অলপ বহি লৈছোঁ দুইজনে আহি পানি এখন ফটো মাৰিম আৰু তাৰপিছত এয়া মন্দিৰ ভাগৰ ভিতৰ ওচৰতে কাষৰতে যিহেতু নন্দী ভিংগি থাকে ঠকিখনতে বহিছিলে আৰু ইয়াত
এইডোখৰত পাৰ্ক আছিলে নি? সেইফালে ভিতৰলৈ আছে নি পাৰ্ক? মন্দিৰত চাকি দিলোঁ আৰু এয়া দুজনে ওলাই আহিছোঁ আৰু এয়া হৈছে নন্দী। ধুনীয়াকৈ ৰাখিছে। আৰু দেখাই আছোঁ আপোনালোক। এইফালে বোলে আছিলে পাৰ্ক, এতিয়া নাই নেকি? এতিয়া নাই, সঁচাকৈ আছিলে। সেইবোৰ কিবা বনাইছে আকৌ এতিয়া। সেইফালে কিবা আছে, এইটো জানো? সেইটো কিবা দেখিছোঁ। অঁ, সঁচাকৈ পাৰ্ক আছিলে। সেইটো হেৰি হয়, কি কয় এইটো? হৰিণাখনে সঁচাকৈ পাৰ্ক আছিলে এখন। এতিয়া মেইনটেইন নকৰাৰ কাৰণে এনেকুৱা হৈ থাকিলে। নতুনকৈ বনাবও পাৰে চাগে, কিবা ৰিপেয়াৰিং কৰিব পাৰিছে ন। আগতে এডোখৰ বন্ধ কৰি দিছিলে নেকি? তেতিয়াহে খুলিছে। আমি এবাৰ আহিছিলোঁ নহয়, ধুনীয়াকৈ হেৰি কৰি দিছিলে চাগে, মজা লাগিলে। এইজন অলপ গৈছোঁ আৰু এইফালে পাৰ্ক এখন আছিলে যে মানে চাব আহিছোঁ। এতিয়া পাৰ্কখন বোলে বন্ধ কৰি দিলে নে কিবা। এইবোৰ মানে হেৰিবোৰ আছে বস্তুবিলাক, আৰু এতিয়া মানুহ চানুহ ইমান নাই আৰু ইমানো ভাল হৈ থকা নাই। গোটেইবোৰ লেতেৰা বা ঘাঁহ বন গোটেই গজি। মানুহৰ ঘৰ আছে নেকি? নাই। আগতে তুমি যেতিয়া হেৰি হৈছিলে তেতিয়া পাৰ্কখন আছিলে নাহিলে আগতে আহোঁতে? এইটো চুইমিং পুল ধুনীয়াই আছিলে হনা। গান্ধী পাৰ্কখন হেৰি আছিলে। দেখাইছে আৰু আমি গৈ আছোঁ গেলেৰী। এডোখৰ ধুনীয়া ফটো এটা মাৰি দিওঁ। ধুনীয়া মন্দিৰভাগ এয়াই আৰু আপোনালোকক সম্পূৰ্ণকৈ দেখুৱালোঁ ক'ত কি আছে। আৰু এইফালে ইয়াত চাকি জ্বলাই আৰু ইয়াত এয়া নন্দী ভিংগী কিছুমানে পূজা অৰ্চনা কৰেও। আমিও ইমানো প্ৰথম আহিছোঁ যেতিয়া ইমান ক'ত কি কেনেকৈ কি কৰে ইমান নাজানো, সেইটো কাৰণে এনেকৈ চাকি আৰু ধূপ জ্বলালোঁ। আৰু এতিয়া আমি দৌৰিবলৈ আহিলোঁ। পিছবেলা হৈ গ'ল আৰু আমাৰ দিনটো আজি এনেদৰে গ'লগৈ। আৰু এয়া ফিল্ডখন অলপ দেখাইছোঁ, ATM ফিল্ড বুলি কয়। আৰু দেখাইছোঁ অলপ, মানুহ বহুত হয়। আৰু বহুতে সকলোৱে এক্সাৰচাইজ কৰেহি ইয়াতে আহি। ভাল, স্বাস্থ্যৰ কাৰণে বহুত ভাল। আৰু এই জুম কৰি দেখাইছোঁ অলপ আমাৰ তাতে ফুটবল খেলি আছে। অকণমান দেখিব পাৰেনে নহয় নাজানো। আৰু
আৰু মই এতিয়া যাম খোজকাঢ়িবলৈ, অলপ খোজকাঢ়ি মেলি দৌৰিম। তাৰপিছত আমি প্ৰায় এনেদৰে আমাৰ আহিলে ইয়াত আহোঁৱে, দৌৰোঁ আৰু খোজকাঢ়োঁ এনেদৰে। ভাল, আপোনালোকেও এনেদৰে দৌৰিব, খোজকাঢ়িব, কিবা এনেদৰে কৰিব, অলপ স্বাস্থ্যটোৰ কাৰণে ভাল হয়। আজিকালি যিহেতু এক্সাৰচাইজ নকৰিলে নহয়। আৰু এয়া বহুত মানুহ, ৰাতি হ'বই হ'ল, আন্ধাৰে হ'ব হ'ল, মানুহ ফুল আৰু যিমান 8টামান 9টামানলৈকে মানুহ থাকেই ইয়াতে। আৰু এয়া মানুহ বহুত, ৰাতি হ'লগৈ আমাৰো। আৰু আমাৰ দৌৰা হৈ গ'ল, এতিয়া ইয়াতে বহিছোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।